বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ দুখীয়া ল'ৰা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আমি কথা পাতিম বৰ্তমান সময়ত ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক ৰাধিকাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম কি, তেখেতৰ ঘৰ ক'ত, সকলোবোৰ জানিবলৈ আহক আৰম্ভ কৰোঁ আমি আমাৰ আজিৰ ভিডিঅ'। বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত ৰেঙনি চেনেলত খুবেই প্ৰচাৰ হোৱা এখন জনপ্ৰিয় ধাৰাবাহিক ৰাধিকা, আৰু সেই ৰাধিকা ধাৰাবাহিকখনত আপোনালোকে ৰাধিকাৰ ৰূপত দেখা এই ছোৱালীজনীৰ আচল নামটো বাৰু জানেনে? তাইৰ আচল নামটো হ'ল হিমাক্ষী কলিতা। তাইক ঘৰত মুকু, মুনা আৰু মুনু বুলি মাতে। তাইৰ জন্ম হৈছে 31 আগষ্ট 1998 চনত, আৰু তাইৰ জন্মস্থান পলাশবাৰী, আৰু তাই বৰ্তমান বসবাস কৰে নুনমাটি, গুৱাহাটীত। আৰু তাইৰ পৰিয়ালত তাইৰ পিতৃ, মাতৃ আৰু এজন ভাতৃ। তাইৰ পিতৃৰ নাম হৈছে বিষ্ণু কলিতা আৰু মাতৃৰ নাম জুৰিমণি দেৱী। তাই পঢ়া স্কুলখনৰ নাম হৈছে চেণ্ট মেৰিজ হাই ছেকেণ্ডেৰী স্কুল, আৰু তাই কলেজীয়া শিক্ষা লয় সন্দিকৈ কলেজত। তাই অভিনয় কৰা প্ৰথম মিউজিক ভিডিঅ'টোৰ নাম হৈছে বৰষা মুখৰ সন্ধ্যা, আৰু তাই অভিনয় কৰা পপুলাৰ মিউজিক ভিডিঅ'টোৰ নাম হৈছে হীৰাদয়। যদিহে আপোনালোকৰ জনপ্ৰিয় এই অভিনেত্ৰীগৰাকীৰ এই দুটা ভিডিঅ' চোৱা নাই, তেতিয়াহ'লে আপোনালোকে বহুতেই মিছ কৰি আছে। আপোনালোকে অতি সোনকালে এই ভিডিঅ' দুটা চাওক। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ছাবস্ক্ৰাইবৰ কাষত থকা ঘণ্টাটো বজাবলৈ কিন্তু একেবাৰে নাপাহৰিব। এই ঘণ্টাটো বজালে মোৰ আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো বন্ধুসকল আজিলৈ বাই।